Hey guys, welcome back to my YouTube channel. নমস্কাৰ আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এই আমাৰ বৰষুণে লগ দি আমাৰ লগত গৈ আছে বৰ্তমান আমাৰ কাজিয়া। আজি আমি আহিছোঁ এটা বিৰাট ধুনীয়া জেগালৈ, যোনটো হৈছে মোৰ দেউতাৰ কেম্প চাইট, আৰু আমি এতিয়া বৰ্তমান গৈ আছোঁ ৱাটাৰফল চাবলৈ। আৰু মোৰ লগত আছে চেণ্ডেল পিন্ধি যাওঁনে? নালাগে, নোৱাৰিবি, চেণ্ডেল খোল, নোসোমাই। আমি ইয়াতে চেণ্ডেলযোৰ খুলিলোঁ, তাৰ কাৰণে ওপৰত আমি উঠিব নোৱাৰিম। ভালকে বাকীডাল কি কৰিলে চাবি। Guys, কেনেকুৱা লাগিছে? দাদা কেনেকুৱা লাগিছে? Oh my God. যিহেতু বৰষুণ বহুত বেছি দি আছিল, সেইকাৰণে পাথৰবিলাকো বহুত পিছল হৈ গৈছিলে। উঠাততো উঠিলোঁ, কিন্তু নামোতেহে কি হয় অৱস্থা। পানীৰ স্পীডখিনি দেখিছেনে? ইয়াত ভৰিখন দিলে তলত যদি পাথৰ নাথাকে মোকতো চুচুৰাই নিব। আৰু এয়া মই ৱাটাৰফলৰ লগত বিৰাট ধুনীয়া, এইটো একদম হাই স্পীড হয়, ইয়াৰ ওপৰত যাব নোৱাৰি। আৰু পিছে তাৰ নামতে অৱস্থা নাইকিয়া হৈ গৈছে। আৰু মোৰ ফ্ৰেণ্ডছ এয়া যোনে কমেণ্ট্ৰি কৰি আছে, ভালকৈ শুনি থাকক। বৰ্তমান মোৰ পেণ্টত সিহঁত ওপৰলৈ যোৱা নাছিলে, সেইকাৰণে জোক নালাগিলে, কিন্তু মোৰ ভৰিয়ে চৰিয়ে লাগিলে গোটেইখন। এইটো এটা খাই আছে, খালেচোন গমেই নাপায়। ৱাটাৰফলৰ পৰা আহি পেলাই এয়া অৱস্থা, জোক জোক। আৰু ইহঁত চাওক জোকৰ পৰা বাচিবলৈ ভৰিখন অকণমান লগটোত মই ক'ম, আৰু মোৰ ভৰিখন আমালৈকে বেছি দেখা পাইছোঁ, কিয় কাৰণে বহুত জোক আছিলে। ইয়াতে সাপ চাপ আছে। এয়া আমি ওপৰৰ পৰা নামি আহিছোঁ, আৰু আমাৰ ট্ৰিপটো ইয়াতে চেছ নহয়। ইয়াৰ পিছত আমাৰ খানা আছিলে, আৰু যোনখিনি আপোনালোকে ব্লগত দেখা পাব। এয়া হৈছে পনিয়ল, যোনটো মোৰ ফ্ৰেণ্ডছে বাৰে প্ৰতি মোক শুদ্ধ কৰাই আছিলে। এয়া হৈছে খানা, বহুত কিবা কিবি আইটেম বনাইছিলে আজি মঙলবাৰে। আৰু আকৌ এবাৰ মোৰ ভৰিখন এয়া অৱস্থা চেছ। ইমানে আছিলে আজিৰ ভিডিঅ'টো। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ মোৰ দিনটো। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো। আৰু আপোনালোকে যদি জেগাটোত যাব বিচাৰিছে, তেনেহ'লে মই ডেছক্ৰিপশ্যন বক্সত গোটেইখিনি ডিটেইলছ দি থৈ